নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কম খৰচত গাহৰিৰ বাবে মই কেনেকৈ ঘৰতে গাহৰিক সোনকালে ডাঙৰ কৰিবৰ বাবে দানা তৈয়াৰ কৰোঁ সেইটোৱে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিলেহে আপোনালোকে জানিব পাৰিব মই গাহৰিৰ দানাত কি কি ব্যৱহাৰ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। আৰু বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো বলক। প্ৰথমতে মই আমাৰ ঘৰৰ আশে পাশে থকা কচু অলপ কাটি আনিছোঁ। মই গাঁৱৰ ল'ৰা, গাঁৱত সহজে কচু পাই যায়। আৰু আপোনালোকৰ মাজতো বহুতে জানেই গাহৰিৰ যে কচু প্ৰিয় খাদ্য। কচু পালে আৰু একো নালাগে গাহৰিক, খপাই খাই দিয়ে। আৰু মই বজাৰৰ পৰা ৰিজেক্ট বেঙেনা আনিছিলোঁ বহুত কম দামত, সেইবোৰো দেখুৱাই দিলোঁ আপোনালোকক। এই ডাঙৰ সাজটোত মই কচু, বেঙেনা, কেঁচা কল, অমিতা এইবোৰ সকলো একেলগে সৰু সৰুকৈ কাটি সিজিবলৈ দিছোঁ। মই বজাৰৰ পৰা ৰিজেক্ট যিকোনো চব্জি কিনি আনি গাহৰিক সিজাই দিওঁ। আপোনালোকেও ৰিজেক্ট চব্জিবোৰ কম দামতে কিনি আনি একেলগে মিক্স কৰি সিজাই দিব পাৰে, যাৰ ফলত দানাৰ খৰচ যথেষ্ট কমি আহে। দানাবোৰ অলপ সিজাৰ পিছত মই চাউল এক টেমা এড কৰি দিছোঁ। এনেকৈ একেলগে চাউল মিক্স কৰি সিজাই দিলে গাহৰিয়ে খাব বৰ ভাল পায়। আৰু লগতে চাউলৰ পৰা গাহৰিয়ে কাৰ্বহাইড্ৰেটো পাই যায়। আৰু মোৰ দানাখিনি ধুনীয়াকৈ সিজাৰ পিছত মোৰ গাহৰিবোৰ সোনকালে ডাঙৰ হ'বৰ বাবে দানাৰ লগত আৰু কেইটামান ইম্পৰ্টেণ্ট বস্তু মই মিক্স কৰি দিওঁ। ভিডিঅ'টো শেষলৈ চাই থাকক, কি কি মিক্স কৰোঁ মই দেখা পাব। আৰু এইখিনিতে বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিয়ক, যাতে ভৱিষ্যতেও গাহৰি পালন সম্বন্ধে নতুন নতুন ভিডিঅ' পাই থাকে। দানাখিনি সিজাই অলপ ঠাণ্ডা হোৱাৰ পিছত মই বাল্টিঙত লৈ লৈছোঁ বাকী বস্তুবোৰ মিক্স কৰিবৰ বাবে। অকণমান তুঁহগুড়া বা ধানৰ মল এড কৰিছোঁ। আৰু লগতে মাকৈ গুড়া অলপ মিক্স কৰি দিছোঁ। আৰু চাপৰো অকণমান মিক্স কৰি দিছোঁ। তাৰপিছত মই অষ্টবেট ভিটামিন ব্যৱহাৰ কৰিছোঁ। দানাৰ পৰিমাণ অনুযায়ী 100 গ্ৰামমান দিছোঁ মই, যাতে মোৰ গাহৰিবোৰৰ ভিটামিনৰ অভাৱ নহয়। অষ্টবেট সদায় ইউজ কৰিব পাৰে বা 2-3 দিন পিছে দি দিলেও কোনো অসুবিধা নাই। আৰু মই যোৱাকালি পেলু দৰৱ দিছিলোঁ, সেইবাবে লিভাৰ টনিক দিছোঁ। আৰু অকণমান নিমখ দি দিছোঁ। নিমখ দি দিব লাগে, গাহৰিবোৰ দানাটো খাবলৈ টেষ্টি পায়। আৰু মই মিনাৰেল মিক্সাৰ এড কৰিছোঁ দানাত, যাৰ ফলত গাহৰিবোৰৰ চেহেৰা বৰ ধুনীয়া হয়। মিনাৰেল মিক্সাৰ 2 চামুচ দি দিছোঁ। বেছি পৰিমাণে দিব নালাগে, বেছিকৈ দিলে গাহৰিবোৰৰ ডায়েৰিয়া হ'ব পাৰে। সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আমাৰ ঘৰত চাউল ধোৱা পানী আছিল, সেইটোৱেই মই ঢালি দিলোঁ দানাত। এইটো শুকান মাছৰ গুড়ি হয়, এইটো মই 2 মুঠিমান মিক্স কৰি দিছোঁ একেলগে। শুকান মাছৰ গুড়িৰ পৰা গাহৰিয়ে ফাষ্ট গ্ৰ'থ বা সোনকালে ডাঙৰ হোৱাৰ বাবে লাগতিয়াল প্ৰটিনখিনি পাই যায়। শুকান মাছৰ গুড়ি বজাৰত সাধাৰণতে পাই যাব, বৰ বেছি দাম নহয়। গাহৰিৰ ভাল গ্ৰ'থৰ বাবে প্ৰটিন থকা খাদ্য আপুনি দিবই লাগিব। সকলোবোৰ ধুনীয়াকৈ মিক্স কৰি দিছোঁ। দানাটো এতিয়াও ভালকৈ ঠাণ্ডা হোৱাই নাই, মিক্স কৰিবলৈ অলপ কষ্ট হৈছে। বন্ধুসকল, বৰ্তমান মই কমাৰ্চিয়েল ফিড ব্যৱহাৰ নকৰোঁ, কাৰণ গাহৰিৰ ভাল গ্ৰ'থৰ ক্ষেত্ৰত যিবোৰ ভিটামিন বা নিউট্ৰিশ্যন লাগে সেইবোৰ এনেকৈ নিজে দানা তৈয়াৰ কৰিও দিব পৰা যায় অতি কম খৰচতে। সেইবাবে কমাৰ্চিয়েল ফিড নিদিয়াকৈও চলি যায়। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই আছিল যে আপোনালোকেও যাতে নিজে ঘৰতে কম খৰচত গাহৰিৰ বাবে এনেকৈ দানা তৈয়াৰ কৰিব পাৰে। বন্ধুসকল, আপোনালোকেও জানেয়ে বৰ্তমান সময়ত বজাৰত গাহৰিৰ
কমাৰ্চিয়েল ফিডৰ দাম কেনেকুৱা ধৰণে বৃদ্ধি পাব ধৰিছে। কেৱল কমাৰ্চিয়েল ফিডৰ ওপৰত গাহৰি পালকবোৰে একো লাভ কৰিব নোৱাৰিব। সেইবাবে বন্ধুসকল, অকণমান কষ্ট কৰি ঘৰৰ আশে পাশে থকা কচুবোৰ কাটক, বজাৰত গৈ কম দামৰ ৰিজেক্ট চব্জি বা চাউলবোৰ কিনি আনক, সেইবোৰ সকলো মিক্স কৰি ঘৰতে দানা তৈয়াৰ কৰি দিয়ক। তাৰপিছত চাব আপুনি দানাৰ খৰচ যথেষ্ট কমি আহিব আৰু আপোনাৰ গাহৰিৰ গ্ৰথো বৰ ধুনীয়া হ'ব। বন্ধুসকল, আপোনালোকৰ তাত কমাৰ্চিয়েল ফিডৰ দাম কিমান চলি আছে কমেণ্টত প্লিজ জনাবচোন। আৰু মই এই ভিডিঅ'টোত কোৱা কথাখিনি হয়তো কোনোবাই আগৰে পৰা জানিব পাৰে। যিসকলে জানে অতি ভাল কথা, কিন্তু যিসকলে নাজানে সেইসকলৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছু সহায় কৰিব পাৰিছোঁ বুলি আশা কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকৰ যদি গাহৰি সম্বন্ধীয় কোনো ধৰণৰ প্ৰশ্ন আছে কমেণ্টত নিশ্চয় সুধিব, উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।